আপোনালোক সকলোকে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা দিলোঁ আৰু সকলোৱে গছপুলি ৰোপণ কৰিব। আমিও ৰোপণ কৰিছোঁ বাৰু। আজি বুলিয়ে নহয়, সদায় মানুহে গছপুলি ৰুব লাগে, কিন্তু মানুহৰ এলাহৰ কাৰণে থাকি যায়। আপোনালোকক বুলিয়ে কোৱা নাই, আমাৰো বাৰু সেইটো অৱহেলা কৰা হয়, কিন্তু আজি ৰুইছোঁ এটা, আপোনালোকে সকলোৱে ৰুব। হেইয়া শাশুমায়ে কি কৰি আছে? আই মা মা এইফালে আহক, ওলাব লগা ভিডিঅ'ত কিনো কৰি আছেগে আপুনি গম পায় নে নাপায় আজি কি আছে? কি আছেনো? কেনেকৈ দাং খাই উঠিছেও এজনী। আজি যে 5 জুন গম পায় নে নাপায়? আৰু সেইটো কি মই ওলাই আছোঁ, তই ওলাই আছ যে, মই যে গম পোৱা নাই। সেইটো ভিডিঅ' কৰিছোঁ আপোনাক। মানুহে বহুতে দেখি পাব নি? আপুনি কওক, আজি 5 জুন যে বিশ্ব পৰিৱেশ দিৱস। এই মোৰ মুখত নুফুটে নহয়, সেই শিকাই দে। এবাৰ কৈ যাম, মই কৈ যাম। আপুনি কওকচোন, পাৰিব? আপুনি এনেই বুঢ়ী হ'ল আকৌ মানে এইটো কি গছপুলি ৰোৱা দিনটো নেকি? সেইটো মই জানো নহয়। হেৰি মানে আমি আৰু সেই বুঢ়ী মানুহ নহয় জানো, হেৰি কিবা সেই 5 তাৰিখৰ দিনাখন বোলে হেৰি এই গছপুলি ৰুব লাগে বুলি কৈছে বোৱাৰীয়ে ৰাতিপুৱাই বোলে। মই সেইকাৰণে সেই চাই ফুৰিছোঁগৈ বোলো, ক'ত কি এনেকৈ সেই খালী জেগাবোৰ বোলো গছপুলি ৰুব পাৰোঁ। সেই আপোনালোকৰ সেই এটা পুলি ৰুই দিব আজি হেৰি ৰুব লাগে কৈছোঁ। অকলে যে 5 জুন বুলিয়ে ৰুব লাগে সেইটো নহয়, হয় নাই বাৰু? মই হেৰি প্ৰতি সপ্তাহতে এটা ৰুওঁ। সেই বোৱাৰীয়ে আকৌ সেই পানী চানী নিদিয়ে, গোটেইখন মৰি থাকে। এই হ'লেও সেই মই চম্ভালি কৰি আৰু সেই পুলিকেইটা উঠাওঁগৈ বাৰু। হয় নি? হেৰি আপোনালোকে হেৰি অকণমান কমেডি কৰিলোঁ দেই, এই উনি চুনি পেলাই দিছোঁ। আপোনালোকে কেনেকুৱা আপোনালোকক এটা লোক দেখুৱাম দেই, এনেকৈ চাওক। এয়া যেনিবা বুঢ়া একদম মানে গাভৰু হৈ গ'ল অকণমান, একদম ফাউককৈ যদি এখন এনেকৈ লৈ বুঢ়ী আইঅ' মা বুঢ়ী হৈয়ে গ'লোঁ। সেইকাৰণে কৈছোঁ, আমাৰ দুজনী তৰফৰ পৰা চম্পী শইকীয়া চেনেলটোতো মানে কৈ দিছোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল সকলোৱে গছপুলি ৰোৱা, সকলোৱে মানে মিলা প্ৰীতিয়ে থাকক। যিখন মানে অসমত ঘটনা হিংসা সেইবিলাক হৈ আছে, এটাও মানে শান্তিৰ দিন নাই। সেইকাৰণে ভাবিছোঁ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনে মানে কি গছ হ'লেহে আমি জীয়াই থাকিম, অক্সিজেন হ'লেহে আমি জীয়াই থাকিব পাৰিম, নহয় জানো? সেইকাৰণে কৈছোঁ আপোনালোক সকলোৱে এটা অন্ততঃ চব দুখ পাহৰি, অন্ততঃ মানে সকলো দুখ মনৰ পৰা আঁতৰাই আজিৰ দিনটোত মানে কি আজি এটা মনটো পৰিষ্কাৰ কৰি আজিৰ পৰা যাতে হিংসা এইবিলাক মানে বেয়া ভাবো মনৰ পৰা আঁতৰাই পেলাওক। আজিৰ পৰা একদম পুৰা গছপুলি ৰোৱা, মানে ফটো উঠিবলৈ ভিডিঅ' বনাবলৈ বুলি কৈছোঁ বুলি আপোনালোকে নক'ব। আচলতে সেই এইটো আমি অকণমান আপোনালোকক হাঁহি সুৰাক দিম বুলিয়ে কমেডি হিচাপতে বনাই দিছোঁ। আমি সঁচাকৈ গছপুলি ৰুইছোঁ, আপোনালোকক ফটো দিম মানে কি ফটো আপলোড কৰিম বাৰু। আমি সঁচাকৈ গছপুলি ৰুওঁ বাৰু দেই। আমি দেখিছে এইফালে চাগে আমাৰ গোটেই আমি গাঁৱলীয়া মানুহ নহয় জানো, আমি এইবিলাক আপোনালোকক এবাৰ দেখুৱাই দিছোঁ আমি এতিয়া ক'ত আছোঁ। আপোনালোকে দেখিলে একদম মন প্ৰাণ ভৰি যাব। চবফালে সেউজীয়া সেউজীয়া সেউজীয়া। এইফালে আকৌ আছে বহুত ধুনীয়া এখন মুকলি পথাৰ, আমি ইয়াতে আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'বিলাক মানে ৰেগুলাৰ চাই থাকিব। কেইদিনমানৰ পিছত এয়া দেখিছে হাল বাইছে, আমি পথাৰ ৰুবলৈ আহিম, সেয়াও যাব ভিডিঅ'। আৰু পাছত আমি সকলো ছিঙো, কিন্তু কি হৈছে আকৌ কয় নহয় ভিডিঅ' বনাবলৈহে পাত ছিঙিবলৈ গৈছে বুলি। সেইকাৰণে আপুনি দেখুওৱা নহয়। এইফালে বাগান আছে, দেখুৱাই দিয়াচোন। এনেকুৱা সেউজীয়া থাকিলে আৰু কি লাগে একদম। চেণ্ডেল পাতে থাকি আহিছে, ৰ'ব চেণ্ডেল লিপি দিলে হ'ব নেকি? তাৰপিছত বাগানত পাত ছিঙো, মানে সকলো ৰোৱা তোলা বোৱা কটা আমি চবেই কৰিব জানো। আমি গাঁৱলীয়া বুলি কোৱা নাই জানো, গাঁৱলীয়া মানুহেও চব কৰিব লাগিব, নহ'লে আৰু এটা মোলৈ কমেণ্টো আহিছিলে, তোমাক কোৱাই হোৱা নাই, মই ক'বলৈ পাহৰিয়ে আছোঁ। কি কৈছে? অনামিকা বৰা আৰু চম্পী শইকীয়া একেই নেকি, ঘৰৰ ওচৰত নেকি বুলি আহিছিলে। মানে কথাটো কৈ দিছোঁ এতিয়া, আমি ঘৰৰ মানুহ হয়, দুজনী জা জলি হয়। হওঁতে বাৰু মই নবৌৱেক হয়, মোৰ বোৱাৰী, কিন্তু মানে অভিনয়ৰ ক্ষেত্ৰতে যেনিবা মইহে বোৱাৰী হওঁ, শাহু হয়গে। কাৰণ মই বুঢ়ী নিচিনা দেখিবলৈ, তাই অকণ ধুনীয়া যে, মই বুঢ়ী পাতটো আৰু বোলে মই বোলে বুঢ়ী পাতটো হেনো ভালকে কৰিব পাৰোঁ। সেইকাৰণে আৰু বোলে বোৱাৰী হ'লে ভাল লাগে বুলি কমেণ্টত কৈ থাকে যে, সেইকাৰণে মই বুঢ়ী হয়। কিন্তু এইকো মোৰ চেনেলত মই কওঁ তোৰ চেনেলত তই বুঢ়ী হয়, এনেকৈ কওঁ। আকৌ মোৰ চেনেলত নহয়, তথাপিও কেতিয়াবা বেয়া লাগি আকৌ তাই মই চেনেলত বুঢ়ী হ'বলগীয়া হয় আৰু। কিন্তু মোৰ চেনেলত আজিলৈকে বুঢ়ী নাই হোৱা আকৌ ন? নাই হোৱা চাগে, নাই হোৱা। বহুত দীঘল হৈছে ভিডিঅ'টো, চাই আমনি পাব ন। হ'ব দিয়ক, বেলেগ কম উঠিছে। হ'ব দিয়ক, ঠিক আছে আজিলৈ তেতিয়া বাই বাই, কাইলৈ লগ পাইছোঁ দেই। মৰ্ণিং গুড মৰ্ণিং।